হেল্ল' গাইজ ৱেলকাম বেক টু দ্য চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ মানে মোৰ সময় পোৱা নাছিলোঁ মই এই ভিডিঅ'টো এডিট কৰিবলৈ। বিয়াখন হ'ল 20 তাৰিখৰ। তো যিখিনি হওক ভিডিঅ'টো চাম বুলি আশা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ব'লক তেনেহ'লে আৰম্ভ কৰোঁ। তো এইকেইজনী আমাৰ কি বুলি কয় আপোনাৰ ষ্টাফ বাইদেউসকল পূৰা সাজি পূৰা ওলাই আহিছে। আৰু এইবিলাক এতিয়া বৰ্তমান ফ্ৰীতে টাউনলৈকে ই ৰিক্সাত যাব বিচাৰিছে তো চবেই উঠিলে টাউনলৈকে যাব বোলে। তো গাইজ আমি আহি পালোঁ, বেছি দূৰ নহয়, টাউনৰ পৰা খুব বেছি 3 কিলোমিটাৰ। তো আহি পালোঁ আমি। তো ব'লক ভিতৰত এন্ট্ৰি কৰোঁ। তো গাইজ ডেক'ৰেশ্যন চাওক আপোনালোকে। ডেক'ৰেশ্যন এনেকুৱা বনাইছে পূৰা নেক্সট লেভেলৰ বনাইছে ডেক'ৰেশ্যন। পূৰা 2 লাখ মানৰ বাজেট ডেক'ৰেশ্যনতে, বাকী আৰু খাৱা লোৱা আছেহে চাওক। তো গাইজ এতিয়া আমি বহিলোঁ, চাহ পানী দিছে আমাক, কফি দিছে, পূৰা কফিহে চাহ নাই। তো গাইজ এতিয়া আমি ভাত খাবলৈ যাওঁ। দেৰি হ'ল আমাৰ ইয়াতে বহি থকাটো। তো ব'লক তেনেহ'লে ভাতটো খাই লওঁ প্ৰথমে। গাইজ বহুত ভিৰ হ'ল, জাগাই নাপালোঁ আমি ভাত খাব বহিবৰ কাৰণে। একফালে এটা ছাইড দি আছে, একফালে চাফা কৰি আছে। আপোনালোকক অকণমান দেখুৱাওঁ মই। তো গাইজ এয়া চাফা কৰি আছে, এই চাইডত খাই আছে, এই চাইডত লেফ্ট চাইডত চাফা কৰি আছে। তো তাতে আমি যাম। চববোৰৰ কেটাৰিং তো দিলে, ভাত চাত দিলে। ইয়াত গাহৰি মাংস আহিব, আৰু গাহৰিও দিছে, মাছো দিছে, চব দিছে। ইয়াত দালি, তাৰপিছত চব্জি, তাৰপিছত ইফালে গাহৰি মাংস দি আছে। ইয়াত গাহৰি মাংস খাওঁ আৰু। তো গাইজ এতিয়া আমি যাই থাকোঁ ইয়াৰ পৰা আৰু এটা বিয়া আছে আমাৰ গড়েশ্বৰতে। তো তাতে যাব লাগিব, তাতেও অকণমান হ'লেও খাই আহিব লাগিব। তাতে বোলে খাহী মাংস দিছে, ইয়াতে গাহৰি, তাৰপিছত মাছ থাকিল। তাতে যাওঁ আৰু খাহী মাংস খাবলৈ। ইয়াত চাওক ৰাস্তাৰ ডেক'ৰেশ্যন। তো গাইজ বিয়াখন অলপ হাই প্ৰফাইলে আছিলে। তো প্ৰমোদ ছাৰ আহিব পৰা নাই, কাৰণ অলপ ব্যস্ত চাগে। তো প্ৰমোদ ছাৰৰ ৱাইফ আহিছে, বাইদেউ আহিছে, পাৰুল ভৰালী বাইদেউ আহিছে। আৰু এক্ট্ৰেছ এজন দেখাবলৈ মই, প্ৰিয়ংকা এক্ট্ৰেছ। চাওক অকণমান দেখাইছোঁ আপোনালোকে, প্ৰিয়ংকা এক্ট্ৰেছ। গাইজ আমি অকণমান ৰেষ্ট ল'লোঁ ইয়াতে, খাই আহি কি অকণমান ৰেষ্ট ল'ব লাগিব, নহ'লে আৰু কেনেকৈ খাম। তো সেইকাৰণে অকণমান ৰেষ্ট ল'লোঁ। তো ৰেষ্ট লোৱাৰ পাছত এতিয়া যাব ওলালোঁ আৰু এটা বিয়া খাবলৈ। তাতে খাহী দিছে। তো মই খাহী নাখাওঁ। তো গাইছ আমি আহি পালোঁ ইয়া, বেছি দূৰ নহয়, 500 মিটাৰমান হ'ব আৰু টাউনৰ পৰা।
তো আহি পালোঁ ভিতৰত মানে এণ্ট্ৰি কৰোঁ। তো টাউনৰ বিয়া অকণমান কষ্ট হ'ব মানে সৰু চোতাল, তাৰপিছত জেগাও নাই বেছি, ইয়া বহুত মানে তো গাইজ আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ, কাৰণ বহুত দীঘল হ'লে বেয়া হয় মানে। তো বাই বাই গাইজ।